কলেজ নালাগে নেকি? আৰু এই কোকৰাঝাৰ মেডিকেল কলেজ আপুনি জানে যে কোকৰাঝাৰ মেডিকেল কলেজ মানে হোৱা মানে কোকৰাঝাৰ কাৰণে মানে এটা মানে পৰম ভাগ্য। আজি কেইখন ডিষ্ট্ৰিক্টত মেডিকেল কলেজ আছে? আজি কোকৰাঝাৰ কলেজত ইমান কোটি টকা ব্যয়েৰে ইমান ডাঙৰ মেডিকেল কলেজ হৈছে। তো সেই মেডিকেল কলেজত ইমান অত্যাধুনিক ট্ৰিটমেণ্ট থাকিব, প্ৰফেচাৰ থাকিব, প্ৰিন্সিপাল থাকিব, তাতে ইমান সুযোগ লাভ কৰিব পাৰিব। আৰু ইয়াতে ৰূপনাথ ব্ৰহ্মৰ যিটো আন্দোলন কৰি আছে, ইয়াতে মেক্সিমাম আমি দেখা পাইছোঁ। আজি যে আমি ভিজিট কৰিলোঁ, মই চিফ ছাৰ আমি যে ভিজিট কৰিলোঁ, দেখা পালোঁ যে ইয়াতে ফাৰ্মাচীসকলেই বেছি, ফাৰ্মাচী দোকানদাৰবিলাকেই ধৰ্ণা দি আছে। ৰাইজ ক'ত? ৰাইজটো আমি দেখা পোৱা নাই। এতিয়া ফাৰ্মাচীসকলে ফাৰ্মাচী দোকানদাৰসকল ভাবিছে যে ইয়াৰ পৰা হস্পিটেলটো গ'লে আমাৰ ব্যৱসায় বেয়া হৈ যাব, আমাৰ মেডিচিন বিক্ৰী নহ'ব। এইকাৰণে আজিতো আমি স্পষ্ট চালোঁ, মই আৰু চিফ ছাৰ চালোঁ যে ইয়াতেতো বেলেগ মানুহ ইয়াতে ধৰ্ণা দিয়া মানুহেই নাই। তো মানুহৰ ভালৰ কাৰণে, ভাল ট্ৰিটমেণ্টৰ কাৰণে, দুখীয়া দৰিদ্ৰ পৰিয়ালক বচাৰ কাৰণে কোকৰাঝাৰ মেডিকেল কলেজ বনোৱা হৈছে। আৰু কোকৰাঝাৰ RNB চিভিল হস্পিটেল যিটো আছে, চিভিল হস্পিটেল, ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল, তাৰমানে ইয়াতে কোকৰাঝাৰ RNB চিভিল হস্পিটেলটো ডিষ্ট্ৰিক্ট হিচাপে তাতে এমলগেশ্যন হৈ যাব, কিন্তু হস্পিটেল হিচাপে থাকিব। এনেকুৱা নহয় যে বিল্ডিং তালা মাৰি দিব, মানুহ এজনো নাথাকিব, একো হেৰি নহ'ব, এনেই বন্ধ হৈ যাব, এনেকুৱা নহয়। আপোনাৰ কি মানে স্পেচিয়েল কেটাগৰীত হয়তো চিফ ছাৰ কৈছে, আপোনালোকে শুনিছে, যিটো হয়তো স্পেচিয়েল হস্পিটেল নহ'লে কেতিয়াবা মেট্ৰন নহয় মেট্ৰ কিবা এটা স্পেচিয়েল বা 30 বেডেড বা হোৱাট এভাৰ এনেকুৱা এটা ডিক্লেয়াৰ হৈ যাব। কিন্তু ইয়াতে যিটো মোষ্ট অফ দ্য পাৰ্ট যিটো ডক্টৰ, ইমান ডক্টৰ আছে আমাৰ ইয়াতে, এতিয়া মেডিকেল কলেজ অ'পেন হ'ব, তাতে ইমান ট্ৰিটমেণ্ট হ'ব, আৰু মানুহে তাতে ইমান মেচিনাৰিজ লগা হৈছে, ডাঙৰ ডাঙৰ মেচিন OT বনোৱা হৈছে, মডুলাৰ OT বনোৱা হৈছে, তো ব্যৱহাৰ কৰিব লাগিব। আৰুতো কোকৰাঝাৰ বাকী ৰাইজক সুবিধা দিয়াৰ কাৰণেতো এইটো মেডিকেল কলেজ। এনেকুৱা নহয় যে কোকৰাঝাৰ RNB চিভিল হস্পিটেল আমি বেলেগ ৰাজ্যত পঠাই দি আছোঁ, বেলেগ ডিষ্ট্ৰিক্টত পঠাই দি আছোঁ, এনেকুৱাতো নহয়। সামান্য 5 কিলোমিটাৰ ডিষ্টেঞ্চ। এইটো আৰু অহা যোৱা ৰাস্তা ঘাট ইমান ভাল হৈছে, কমিউনিকেশ্যন ইমান ভাল হৈছে। মই ভাবোঁ যে কোকৰাঝাৰ RNB চিভিল হস্পিটেললৈ ইমান ডাঙৰ ইছ্যু কৰিব নালাগে, আন্দোলন কৰিব নালাগে। আৰু RNB হেৰিটো থাকিবই, কিবা স্পেচিয়েল হস্পিটেল হিচাপে থাকিবই, ট্ৰিটমেণ্ট চলিবই। আৰু মেইন যিবিলাক ট্ৰিটমেণ্ট হ'ব তাতে কোকৰাঝাৰ মেডিকেল কলেজত হ'ব। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एग्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन। बे एग्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।